নমস্কাৰ সকলোকে মোৰ পুনৰবাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ওচৰৰে বা এগৰাকী জন্মদিন আছিলে। ৰাতি সাঁজ খাবলৈ আমাক 5জনীক মাতিলে। বিশেষ এনেকৈ আলহী নাই আৰু গ'লোঁ। কেনেদৰেনো আমি ৰাতি সাঁজ খোৱালে তাকে অকণমান ভাবিলোঁ আৰু বাৰ জন্মদিন বুলি স্মৃতি হৈ ৰৈ যাওক ভিডিঅ'টো, সেয়েহে অকণমান আগবঢ়ালোঁ। তেন্তে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। বাৰ্থডে এইখিনি কি হয়? চয়াবিন বইল দাইল हो गया। ये दाइल ये बर्थडे गार्ल ये आमार ओसर नबौ আজি 3 জুলাই এজনীয়ে বনাইছে আৰু গৰমত বেচেৰীজনী বেয়া লাগি যায়গৈ পাই এজনী বনাই আছে। আমাৰ জেঠাই মাংস ধুইছে এইফালে মাংস ধুইছে। নবৌয়ে তামোল এখন খাই লৈছে। এতিয়া তেওঁ তামোল খায় মানে অকণমান। দেখালোঁ এওঁ আকৌ পিঁয়াজ কাটিছে। এওঁ আকৌ এনেই মানে টাইম পাছ মোবাইল টিপি আছে। সকলোৱে লাগি ভাগি বনাইছে আৰু এইবাৰ গ'ল আমাৰ বৌ পূৰা জুই ধোঁৱাত নোৱাৰিছে আৰু লাহে লাহে কৰিছে বেচেৰী। এইফালে বৌ অকণমান আৰাম লৈছে। উঠনিৰ পৰা বনাই আছে বেচেৰী। মই আৰু পাল মাৰিছোঁ। এয়া হৈ গ'ল আমাৰ খানা ৰেডি। সেইফালে দাইল চব্জি মাংস চালাড চব ধুনীয়াকৈ সকলো হৈ গ'ল। এতিয়া পেট ভৰাই ডকচি খোৱাহে কথা আৰু কিমান খাম আৰু দিয়ে আছে। এয়াই আছিল আজিৰ ভিডিঅ'। যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজতে। আজিলৈ বাই বাই।